কৰোনাসৃষ্ট পৰিৱেশৰ বাবে গভীৰ আৰ্থিক সংকটত ৰাজ্যৰ প্ৰতিমা খনিকৰ। সম্প্ৰতি কৰোনাসৃষ্ট পৰিৱেশৰ বাবে গভীৰ আৰ্থিক সংকটত পৰিছে প্ৰতিমাৰ খনিকৰ শিল্পী। চলিত বছৰৰ মাৰ্চ মাহৰ পৰাই বন্ধ হৈ আছে মৃন্ময় মূৰ্তিৰ ব্যৱসায়। ফলত মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে খনিকৰ শিল্পীসকলৰ। উল্লেখ্য যে কৰোনাসৃষ্ট পৰিৱেশৰ বাবে পূজা পাৰ্বণ বন্ধ থকা হেতুকে বন্ধ হৈ আছে মৃন্ময় মূৰ্তিৰ ব্যৱসায়। ফলত অইন বহুজন শিল্পীৰ দৰে বৰভাগৰ ৰণাকুছি নিবাসী শিল্পী হৰেশ্বৰ কলিতাই সন্মুখীন হৈছে তীব্ৰ আৰ্থিক সংকটৰ। উল্লেখ্য যে খনিকৰ শিল্পী হৰেশ্বৰ কলিতাই ২৬ বছৰ পূৰ্বেই মৃন্ময় মূৰ্তি বনোৱাৰ শিক্ষা গ্ৰহণ কৰি তথা শিল্পবিধৰ লগত জড়িত হৈ নলবাৰী কামৰূপ গ্ৰাম্য জিলাৰ বিভিন্ন ঠাইত দুৰ্গা পূজাৰ প্ৰতিমা বিষ্ণু, সৰস্বতী, লক্ষ্মী, গণেশ, কৃষ্ণ, জগধাত্ৰী, কালী, বিশ্বকৰ্মা আদিৰ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি সমাদৃত হৈ অহাৰ লগতে পৰিয়াল চলাই আহিছে। মূৰ্তি বনোৱা কামৰ লগতে ৰং আদিৰ কাম কৰা শিল্পী হৰেশ্বৰ কলিতা শেহতীয়াভাৱে অৰ্ধ লকডাউনৰ ফলত সন্মুখীন হৈছে তীব্ৰ আৰ্থিক সংকটৰ। মোৰ নাম শ্ৰী হৰেশ্বৰ কলিতা, নলবাৰী জিলা বৰভাগ মৌজাৰ ৰণাকুছি গাঁও। মই প্ৰায় ৯৫ চনৰ পৰা এই কামত হৈ আছোঁ। এই লকডাউনৰ পৰা কোনো ধৰণৰ আমি চলিব নোৱাৰা হৈ গৈছোঁ। তাৰমানে মূৰ্তিৰ কোনো ব্যৱসায় নাই, পূজা পাতাল বন্ধ হোৱাৰ পৰা আমাৰ বিক্ৰী নাই। এই আশাত কৰিছোঁ বিশ্বকৰ্মা পূজাৰ ছিজনক লাগি হ'ব বুলি আশা কৰি আছোঁ। এতিয়া চলিবৰ কাৰণে উপায় নোহোৱা হৈ গৈছে। বহুত ধাৰ দুপৰৰ মাজত চলি আছোঁ, এতিয়া তাৰো উপায় নোহোৱা হৈ গৈছে। গতিকে কি কৰি খাম অথানী অৱস্থাত পৰিছোঁ আৰু। চৰকাৰীভাৱে এই বিষয়ত কোনো ধৰণৰ একো পোৱা নাই। যোৱাবাৰ লকডাউনতো প্ৰায় দুৰ্গা পূজাৰ ছিজন পৰ্যন্ত আমি কৰিব নোৱাৰিলোঁ। গতিকে পিছত দুৰ্গা পূজাৰ পিছত কিছু পৰিমাণৰ সৰস্বতী, লক্ষী এনেকুৱা কৰি অলপমান বিক্ৰী কৰিছিলোঁ ঘৰু। এইবাৰ মাৰ্চৰ পৰাই আৰু ঘৰু বন্ধ হৈছে। গতিকে মাৰ্চৰ পৰা কোনো ধৰণৰ আমি এই ব্যৱসায়টো চলাবই পৰা নাই। ধাৰ বহু হৈছে, ধাৰৰ ওপৰতে এতিয়া চলি আছোঁ। এতিয়া যি কৰি আছোঁ এটা মনৰ আশাত কৰি আছোঁ হ'ব। এই ক্ষেত্ৰত ৰাজ্যৰ মৃন্ময় শিল্পীৰ বাবে চৰকাৰীভাৱে সহায় কৰিবলৈ আহ্বান জনাইছে মৃন্ময় শিল্পীয়ে। এই ক্ষেত্ৰত চৰকাৰী কোনো আঁচনিয়ে এইসকল শিল্পীক ঢুকি পাবনে বুলি উত্থাপিত হৈছে প্ৰশ্নৰ। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা A to Z।